हेलो दोस्तों, आज আমি আপোনাৰ লগত আলোচনা কৰিম পৃথিৱীৰ সবতকে ধুনীয়া বস্তু পাৰশ পাথৰৰ বিষয়ে। পোনপ্ৰথমে আপোনালোকক জনাই দিব বিচাৰো যে পাৰশ পাথৰ এটা এনেকুৱা হিল হয় যাৰ জৰিয়া আপুনি যদি কিবা বস্তু টাচ কৰে তেনেহলে সেই বস্তু সোণত ৰূপান্তৰিত হৈ যায়, অৰ্থাৎ সোণ হৈ যায়। এটা সময়ত এনে ধৰণৰ পাথৰ ৰজা মহাৰজা সকলৰ ওচৰত আছিল, কিন্তু এতিয়া সেই পাথৰ ক'ত আছে তাক লৈ বিচাৰি উলিওৱাৰ ডাঙৰ অনুসন্ধান গোটেই পৃথিৱীত চলি আছে। ইয়াৰ বিষয়ে জানিব পৰা গৈছে যে সেই হিলটো ক'ত আছে সেই জায়গা বিচাৰি পোৱা গৈছে আৰু এইটো গম পোৱা গৈছে যে সেই পাথৰ জিনৰ নিৰীক্ষণত আছে। এতিয়া আপুনি কওক, আপুনি যদি সেই পাথৰ পাই যায় কি কৰিব? কমেন্ট বক্সত নিশ্চয় জনাব। এতিয়া বলক পাৰশ পাথৰ ক'ত পোৱা যাব তাৰ বিষয়ে। ভূপালৰ ওচৰত এটা কিলা আছে। সেই কিলা ভূপাল চহৰৰ পৰা 50 কিলোমিটাৰ দূৰত এটা পৰ্বতৰ ওপৰত অৱস্থিত আছে। সেই কিলাৰ নাম হ'ল ৰায়চেনৰ কিলা। মানুহে কয় যে এই কিলাৰ ভিতৰত পাৰশ পাথৰ আছে বুলি। এই কিলা 12 শতাব্দীত বনোৱা হৈছিল। ইয়াৰ বিশেষত্ব এয়া হয় যে ইয়াক বলুৱা হিলৰ দ্বাৰা বনোৱা হৈছে। সেই কিলাৰ বিষয়ে মানুহৰ এইটো ভাৱনা ধাৰণা যে সেই কিলাৰ ৰজাৰ ওচৰত এটা পাৰশ পাথৰ আছিল। সেই পাথৰ লোৱাৰ কাৰণে ইয়াত বহুতো কেইটা যুদ্ধ হৈছিল। এনেকুৱা এটা যুদ্ধ ৰজা ৰায়চেনেও লৰিছিল। দুখৰ কথা এইটো যে সেই যুদ্ধত তেওঁ হাৰি গৈছিল আৰু সেই পাথৰ যাতে বেলেগৰ হাতত নপৰে সেইকাৰণে সেই কিলাৰ পুখুৰীত পেলাই দিছিল আৰু সেই যুদ্ধত ৰজা ৰায়চেনৰ মৃত্যু হৈ গৈছিল আৰু তেওঁ সেই পাৰশ পাথৰৰ বিষয়ে কাকো জনোৱা নাছিল, যাৰ কাৰণে সেই হিলৰ খবৰ কোনেও পোৱা নাছিল। ৰজাৰ মৃত্যুৰ পিছত সেই কিলা বিৰান হৈ গৈছিল। তাৰ পিছত সেই কিলাত বহুতো মানুহ সেই পাথৰ ল'বলৈ আহিছিল। মানুহে কয় যে সেই হিল যিয়ে ল'ব কাৰণে তাত গৈছিল সি মানসিকভাৱে পাগলৰ দৰে হৈ গৈছিল। ইয়াৰ কাৰণ কোৱা হয় যে সেই হিলৰ নিৰীক্ষণ জিনে কৰি আছে। এইটোৱে সেই কাৰণ হয় যিয়ে সেই হিল অৰ্থাৎ সেই পাথৰ বিচাৰি তাত গৈছিল সি মানসিকভাৱে পাগল হৈ গৈছিল। আৰু মই আপোনাক এইটো কৈ দিওঁ যে এনেকুৱা একো নহয়। মানুহে কয় যে এতিয়া সেই পাথৰ বিচৰা বন্ধ কৰি দিছে, কয় যে এতিয়া সেই পাথৰ বিচাৰি উলিওৱাৰ কাৰণে তান্ত্ৰিকসকলৰ সহায় লোৱা হয়। দিনত সেই কিলা মানুহৰ চোৱাৰ কাৰণে খুলি দিয়া হয়। দিনত মানুহে ইয়াত ফুৰিবৰ কাৰণে আহে আৰু ৰাতি ইয়াত মাটি খন্দাৰ কাম আৰম্ভ হৈ যায়। আৰু তাৰ প্ৰমাণ এয়া হয় যে তাত মানুহে পিছদিনা ডাঙৰ গাঁত খন্দা দেখা পায়। বৰ্তমান ইয়াত পৰশ পাথৰ আৰু জিনৰ বিষয়ে কোনো ধৰণৰ এতিয়াও প্ৰমাণ পোৱা নাযায়। ট্ৰেজাৰসকলে অৰ্থাৎ বিশেষজ্ঞসকলে চৰকাৰৰ তৰফৰ পৰা ইয়াৰ বিষয়ে ছানবিন কৰি আছে। তো হে দোস্ত, আপুনি সেই হিলৰ বিষয়ে কি ভাবে যিয়ে বেলেগ বস্তু সোণত ৰূপান্তৰিত কৰি দিয়ে অৰ্থাৎ সোণ বনাই দিয়ে? আপোনাৰ মন্তব্য কমেণ্টত নিশ্চয় জনাব। আশা কৰোঁ আপোনাৰ ইয়াৰ বিষয়ে জানি ভাল লাগিছে। আপুনি এই চেনেলত এনে ধৰণৰ অজনা তথ্যৰ বিষয়ে নলেজেবল ভিডিঅ' পাই থাকিব। সেইকাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব আৰু এই চেনেল আৰু আগত বঢ়াই লৈ যোৱাত আমাক সহায় কৰক। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ।